আপোনালোকে নিশ্চয় গম পায় যে আমাৰ বৰ্তমান কিছুদিন ধৰি আমাৰ এজন হিন্দু সম্প্ৰদায়ৰ নিজে হিন্দুৰ ঠিকাদাৰ বুলি দাবী কৰা সত্যৰঞ্জন বৰা তেওঁ হিন্দুৰ ঠিকাদাৰ বুলি তেওঁ নিজে ক'ব বিচাৰে আৰু ঠিকাদাৰী লৈ গোটেই অসমখন ইমূৰৰ পৰা সিমূৰলৈকে ভ্ৰমণ কৰি আছে। তেওঁ য'তেই যায় বিতৰ্ক হয়, তেওঁ য'তেই যায় প্ৰতিবাদ হয়, তেওঁ মুখ খুলিলেই বিতৰ্ক ওলায়। এই বিতৰ্কমূলক কথা, বিতৰ্কমূলক তেওঁৰ মেছেজ যেটো সংবাদকৰ্মীসকলে প্ৰকাশ কৰে, কিন্তু আচৰিতৰ কথা এটা যে মই নিজকে লাজ অনুভৱ কৰোঁ, মই নিজে লজ্জিত। আপোনালোকক কি ক'ম যে সত্যৰঞ্জন বৰাৰ নিচিনা এজন ব্যক্তি আৰু তেওঁৰ এজেণ্ডাবোৰ চৰকাৰে ৰাজনৈতিক মুনাফাৰ কাৰণে ৰাজনৈতিক এজেণ্ডা হিচাপে এই সত্যৰঞ্জনৰ এজেণ্ডাবোৰ লোৱা এটা, মই ভাবোঁ মোৰ দৃষ্টিত একদম এটা নিকৃষ্ট পৰ্যায়ৰ ৰাজনীতি। কিয়নো এই হিন্দু মুছলমান হোৱা, এই গোমাংস, এই আপোনাৰ বাংলাদেশী মূলৰ মুছলমান, এই বিদেশী সমস্যা, এইবোৰ অসমৰ উন্নতিৰ হকে বা অসমৰ জাতীয় সমস্যা বুলি এই সমস্যাবোৰ বিবেচিত হয়নে? মই সেইটো কথা চিন্তা কৰিছোঁ যে এটা জাতীয় সমস্যা যদি কোৱা হয় তেনেহ'লে এইটো এটা গণতন্ত্ৰ দেশৰ জাতীয় সমস্যা হ'ব পাৰেনে? এতিয়া যদি মই আপোনালোকক কওঁ যে যদি এইবোৰ জাতীয় সমস্যা বুলি ধৰি লোৱা হয়, তেতিয়াহ'লেও এই সমস্যাবোৰ সৃষ্টিকৰ্তা কোন? মই প্ৰথমতে মই নামানো এইটো জাতীয় সমস্যা বুলি, কিন্তু যদিও মই এই সমস্যাটো মই জাতীয় সমস্যা বুলি কিছু সময়ৰ কাৰণে ধৰি লওঁ, তেতিয়াহ'লেও আমি এটা কথা চিন্তা কৰিবলগীয়া যে এই সমস্যাবোৰ জন্ম কোনে দিছে? জন্ম তেওঁলোকেই জন্মদাতা আৰু তেওঁলোকেই সমস্যাদাতা আৰু তেওঁলোকেই সমস্যা সমাধানকৰ্তা। যিজনে নিজে এটা সমস্যা জন্ম দিয়ে, সেই সমস্যাটো তেওঁ সমাধানাৰ্থে কি কৰিব এইটো আমি বুজোঁ। ইমানখিনি কমপক্ষে আমাৰ জ্ঞান নেদেখাজনে দিছে। যদি আপোনালোকে এইটো গো হত্যা কৰাটো মই ভাবোঁ যে হয়, এটা জন্তুক হত্যা কৰিব নালাগে, এটা জন্তুক মাৰিব নালাগে, বা কিছু নহয় বৃহৎ সংখ্যক আমাৰ অসমীয়া ভাই বন্ধুসকলৰ এটা আস্থাৰ কথা, তেওঁলোকৰ আস্থাত আমি সন্মান জনাওঁ। কিন্তু আমি চৰকাৰক লগে লগে আমি অনুৰোধ কৰোঁ, এইটো গো পশুটো আপুনি ৰাষ্ট্ৰীয় পশু হিচাপে স্বীকৃতি দিয়ক। আমি মুছলমানসকলে আমি গৰু যদি নাখাওঁ, আমি যদি গোমাংস নাখাওঁ, তেনেহ'লে আমাৰ ইমান ক'তো নাযায়। আমি যে মুছলমান নাথাকিম তেনেকুৱাও নহয়, মুছলমান থাকিম। কিন্তু আপোনালোকে এই পশুটো ৰাষ্ট্ৰীয় পশু হিচাপে
স্বীকৃতি দিব লাগিব। আৰু যদি আমাৰ এইটো আপোনালোকৰ আস্থাৰ কাৰণে তেনেকাই হয়, তেনেহ'লে আৰু বহু ধৰ্মৰ মানুহ আছে এইখন দেশত। তেওঁলোকৰ আস্থা মোতাবিক আৰু বহু জন্তু আছে, যি জন্তুবোৰ আপোনালোকে ব্যৱহাৰ কৰে, আপোনালোকে হত্যা কৰে। সেই জন্তুবোৰো আপোনালোকে কিন্তু ৰাষ্ট্ৰীয় পশু হিচাপে স্বীকৃতি দিব লাগিব। আৰু স্বীকৃতি দি ৰাষ্ট্ৰীয় পশু হিচাপে স্বীকৃতি দি আপোনালোকে সেইটো বন্ধ কৰিব লাগিব। অকল এটা ধৰ্ম, এটা জাতিক টাৰ্গেট কৰি আপোনালোকে যদি এই সমস্যাবোৰ আপোনালোকে জন্ম দিয়ে, তেনেহ'লে নিশ্চয়কৈ এটা সচেতন সমাজে স্পষ্ট ভাষাত আপোনালোকৰ অন্তৰৰ ভাৱখিনি বুজি পায়। যিমানেই আপোনালোকে চেষ্টা কৰক মেৰুকৰণ কৰাৰ কাৰণে, মেৰু বিভাজন কৰি আপোনালোকে ৰাজনীতি কৰাৰ কাৰণে, কিন্তু মই ভাবোঁ অসমীয়া ৰাইজ সচেতন। ধন্যবাদ।